আৰু যেতিয়া খং উঠে তেতিয়া ৱাও বঢ়িয়া বঢ়িয়া মনিকা বান্দৰৰ মাত কেনেকৈ দিয়ে নো বান্দৰৰ মাত মই টিভিত শুনিছোঁ একচুৱেলি আৰু আৰু এটা বাচ্চা যেতিয়া জন্ম লয় কেনেকুৱা কান্দে কুকুৰ অ' মাই গড আৰু কুকুৰে যেতিয়া মানে আত্মাক দেখিলে কান্দে এনেকুৱা বুলি কোৱা যায় কোৱাচোন কেনেকুৱা কান্দে অঁ কুকুৰৰ বাচ্চাক মাৰিলে কেনেকুৱা কান্দে ৱাও মুৰ্গী যেতিয়া কণী পাৰে একদম আৰামছে বহি লৈ কণী পাৰে দেই এইটো য'তে ত'তে কণী পাৰে তো আমি খেদাই দিওঁ ন য'তে ত'তে কণী পাৰে আৰু পূৰা হাগি দিয়ে য'তে ত'তে একদম কুকুৰাই ৰাতিপুৱা ৰাতিপুৱা আমাক এলাৰ্ম দি জগাই দিয়ে নহয় তো কেনেকুৱা মাতে আৰু ছাগলী সৰু ছাগলী সৰু ছাগলী দেই এতিয়া মনিকা মজাৰে ছেম আৰু কি দিয়াচোন ময়ূৰৰ মাত দিওঁ দিয়াচোন টিভিত শুনিছোঁ একচুৱেলি আচলিতো শুনা নাই। এইটো মই শুনা নাই আৰু মিঠু পেৰট যেতিয়া কথা পাতে আৰু গৰু চৰু মাত দিব জানানে অঁ গৰু অঁ অকণমানকৈ পাৰোঁ আৰু অঁ কোৱাচোন Oh God! Wow. Wow, বঢ়িয়া আৰু 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 এটা এম্বুলেঞ্চ আছে মানে এটা দূৰ দূৰ যায়